এটা আমি চেপ্টাৰ নম্বৰ 14 টো কৰিম কি আছে ষ্টেটিষ্টিক্স বা পৰিসংখ্যা কি হৈছে ইয়াত কি হয় ইয়াত তিনটা বস্তু পাওঁ আমি বিশেষকৈ মিন মিডিয়ান মোড বা মাধ্য মধ্যমা বহুলক এই তিনটা বস্তু আমি পাওঁ এটা কি হৈছে আমাৰ কিছুমান ডাটা দিয়া থাকিব সেই ডাটাসমূহৰ পৰা আমি মিন বা মাধ্য উলিয়াব লাগিব মিডিয়ান বা মধ্যমা উলিয়াব লাগিব মোড বা বহুলক উলিয়াব লাগিব এটা চোৱা এইখিনি আছে যে মিন মিডিয়ান মোড এইখিনি এই তিনটা বস্তু আছে এই তিনটা বস্তু উলিয়াবৰ কাৰণে আমি এটা ফৰ্মুলা পাম এটা বা ইয়াৰ কাৰণে মিনৰ কাৰণে আমি তিনটা ফৰ্মুলা পাম সেইটো আমি দেখুৱাম আমি নেক্সট আমি কি কৰিম এতিয়া এই ফৰ্মুলাবিলাক আমি জানি ল'ম এটা চোৱা আমাক যেতিয়া ডাটাবিলাক দিয়া থাকিব তেতিয়া আমি এই মাধ্য বা মিনটো কেনেকৈ উলিয়াম তাৰ কাৰণে আমাৰ ফৰ্মুলা আছে এটা চোৱা যিটো মেইন ফৰ্মুলা বা যিটো ডাইৰেক্ট মেথড বা যিটো অসমীয়াত কি বুলি কয় প্ৰত্যক্ষ পদ্ধতি সেইটো কি হৈছে এইটো সামেশন fi xi ডিভাইডেড বাই সামেশন fi এইটো তোমালোকে মনত ৰাখিব লাগিব কি ক'লো মই সামেশন fi xi ডিভাইডেড বাই সামেশন fi এইটো হৈছে মিন বা মাধ্য উলিওৱাৰ মেইন ফৰ্মুলা তাৰপৰা চোৱা আমাৰ কিছুমান অংকত কিছুমান মানে কি হয় কিছুমান অকমান ইজি কৰিবৰ কাৰণে গম পাইছে কথাটো অকমান চমু কৰিবৰ কাৰণে সহজ কৰিবৰ কাৰণে আৰু দুটা মেথড আছে প্ৰথমটো নাম আছে কি দা এজিউম মিন মেথড বা কি বুলি কয় বিবেচিত গড় পদ্ধতি সেইটো কেনেকৈ উলিয়াব পাৰি a প্লাস সামেশন fi di ডিভাইডেড বাই সামেশন fi এইটো আমি এনেকে উলিয়াব পাৰিম আৰু 3 নম্বৰটো কি আছে চোৱা দা ষ্টেপ ডেভিয়েশন মেথড বা ধাপ বিচ্যুতি পদ্ধতি বুলি কয় সেইটো কেনেকৈ উলিয়াব পাৰি a প্লাস সামেশন fi ui ডিভাইডেড বাই সামেশন fi ইনটু h তোমালোকে এই তিনটা যি ফৰ্মুলা আছে এইটা তোমালোকে মনত ৰাখিবা এটা আমি এটা এক্সাম্পল 1 টো কৰিম এই এক্সাম্পল 1 টো প্ৰশ্নটো কি আছে গম পাইছানে যে এটা ক্লাছত 30 জন ছাত্ৰ-ছাত্ৰী আছে আৰু সেই 30 জন ছাত্ৰ-ছাত্ৰীয়ে গণিত বা মেথছৰ যেটো সাবজেক্ট আছে সেই বিষয়টোত পোৱা নম্বৰ কিছুমান আমাক দিয়া আছে তাৰ মানে কি এছ মাৰ্ক অফ 10 মানে কি এই ষ্টুডেন্ট বিলাকে পোৱা নম্বৰ কি কি পাইছে 10 20 এনেকে 36 আছে আৰু গবলা আপ টু কিমান আছে 95 আছে তাৰপা কৈছে কি তলত নাম্বাৰ অফ ষ্টুডেন্ট এটো fi বুলি হৈছে এটো কি পাইছে মানে এজন ষ্টুডেন্ট 10 পাইছে আৰু এজন ষ্টুডেন্ট 20 পাইছে আৰু তিনিজনে পাইছে 36 এনেকে আমাৰ বেলেগ বেলেগ ধৰণে আমাৰ ডাটা কিছুমান দিয়া আছে এতিয়া এই ডাটা সমূহৰ পৰা আমি মাধ্য বা মিন উলিয়াব লাগে এটা আমি এটা সেই অংকটো কৰিম এটা চাবা দেই আমাৰ যে দিয়া আছিল কি কি দিয়া আছিল মাৰ্ক অফ 10 দিয়া আছিল মাৰ্ক অফ ষ্টুডেন্ট দিয়া আছিল আমি ঠিক তেনেকে এনেকে কুলুম কিটামান বনাই ল'ব লাগিব কি হ'ব যে এটো মাৰ্ক অফ 10 ৰ এটা কুলুম হ'ব তাৰপৰা এটা নাম্বাৰ অফ ষ্টুডেন্টৰ এটা কুলুম হ'ব এটো কি হ'ব এটো xi হ'ব এটো fi হ'ব আৰু হেখন আমি এটা কি উলিয়াব লাগিব fi xi এটো উলিয়াব লাগিব সেই কাৰণে আমি 3 নম্বৰ এটা কুলুম এনেকে পাতি ললো এতিয়া চোৱা আমি এটা এই প্ৰবলেমটো কৰিম যে কি হ'ব ইয়াৰ এটো কি আছিল মাৰ্ক অফ 10 xi আৰু নাম্বাৰ অফ ষ্টুডেন্ট আছিল কি fi আমাৰ ইয়াত কি উলিয়াব লাগে fi xi তাৰ মানে কি fi xi তাৰ মানে কি ইয়াত xi কি আছে 10 আৰু fi কি আছে 1 তাৰ মানে 10 1 কৰিলে আমি এটো fi xi টো পাই যাম আমি এটো কৰিলো কিমান হ'ব 10 1 10 ঠিক তেনেকে এটো 20 1 কৰিলে কি হ'ব 20 তাৰপা 36 3 কৰিলে কিমান হ'ব 108 আৰু এটো 40 4 কিমান হ'ব ইয়াত 160 আৰু 50 3 কিমান হ'ব 150 তাৰপা 56 2 কিমান হ'ব 2 6 কৰিলে 2 হ'ব বলে 1 থাকিলে 2 5 10 1 1 2 তাৰপা 60 4 কৰিলে কিমান হ'ব 240 তাৰ 70 4 কৰিলে কিমান হ'ব 280 আৰু 1 72 কৰিলে কিমান হ'ব 72 আৰু 1 80 কৰিলে কিমান হ'ব 80 এটো 88 2 কিমান হ'ব 1 কিমান হ'ব 176 তাৰপা এটো কিমান 92 3 কিমান হ'বগে এটো 276 95 1 কিমান হ'ব 95 তাৰ মানে আমি এইকেইটা কি উলিয়ালো fi xi তাৰ মানে কি ইয়াত আছিল কি xi আৰু এইটো আছিল fi আমি এটা কি কৰিলো fi xi কৰিলো আমাৰ এই কোৱেশ্চনটো আমাক কি উলিয়াব দিছিলে মাধ্য উলিয়াব দিছিলে বা কি উলিয়াব দিছিলে মিন তাৰ মানে কি এটা মিনৰ ফৰ্মুলাটো কি আছিল আমাৰ সামেশন fi xi ডিভাইডেড বাই সামেশন fi এটা চোৱা আমি এইবিলাক কি উলিয়ালো fi উলিয়ালো আৰু এইটো কি আছে সৰি এইটো কি আছে এইটো fi xi আৰু এইটো কি আছে fi আমি fi আৰু fi xi জানো এতিয়া চোৱা ইয়াত আকৌ দিছে কি সামেশন fi xi এই যে আমাৰ চিনটো যে আছে এই চিনটো এইটো কি বুলি কয় সামেশন বুলি কয় এই চিনটোৰ অৰ্থটো হৈছে যে সামেশন fi xi অৰ্থটো হৈছে কি
এই যে FI বিলাক যে পালো, এইটো 10 পালো, এইটো 20 পালো, এইটো 108 পালো, 160 পালো, ঠিক তেনেকে আমি কিমানলৈকে পালো 95 লৈকে পালো। তাৰমানে এই সংখ্যাকেইটাৰ যোগফলটো যিমান হ'ব সেইটোৱে হৈছে সামেশন FI XI। তাৰমানে এইটো আমি কি পাম ইয়াত সামেশন FI XI। আমি যদি এই গোটেইকেইটা যদি যোগ কৰি দিওঁ কি পাম ইয়াত সামেশন FI XI। এতিয়া চোৱা তলত আছে কি সামেশন FI। এতিয়া আমি এই FI টো জানো, সামেশন FI বুলি ক'লে কি হ'ব এইকেইটাৰ যোগফলটো। তাৰমানে কি FI যিমান কেইটা আছে, এইটো 1 আছে, 1 আছে, 3 আছে, আপ টু এটাকে 3 1 এনেকে বেলেগ বেলেগ ধৰণে আছে। আৰু আমাক এটা প্ৰথমতে এটা কথা কৈ দিছিলে যে নাম্বাৰ অফ ষ্টুডেন্ট ন, ইয়াত কি আছে নাম্বাৰ অফ ষ্টুডেন্ট। আমাক প্ৰথমতে কি কৈছিলে যে 30 জন ছাত্ৰ ছাত্ৰীৰ যি যি নম্বৰ বিলাক পাইছে অংক বিষয়টোত সেই নম্বৰ বিলাকহে লিখা আছে। তাৰমানে কি ষ্টুডেন্ট কিমান আছিলে 30 জন। তাৰমানে আমি সামেশন FI ইজিকেল টু আমি ইয়াত 30 পাম, বা আমি এইকেইটা যদি যোগ কৰি দিওঁ তেতিয়া আমি এইটো 30 পাম। এটা চোৱা এটা কি আছে এইটো FI XI। তাৰমানে কি সামেশন FI XI। তাৰমানে কি আমি যদি এইকেইটা গোটেইকেইটা যদি যোগ কৰি দিওঁ সামেশন FI XI পাই যাম। আৰু এই গোটেইকেইটা যদি আমি যোগ কৰি দিওঁ তেনেহ'লে আমি আনসাৰটো কিমান পাম গম পাইছানে 1779। আমি ইয়াৰ আনসাৰটো এইটো পাম। আমাৰ এই মাধ্য উলিয়াবৰ কাৰণে আমি সামেশন FI XI পাই গ'লো আৰু সামেশন FI পাই গ'লো। এতিয়া আমি এই মাধ্যটো উলিয়াই দিম। এতিয়া আমি কি পালো সামেশন FI XI ইকুৱেল টু 1779 আৰু কি পালো সামেশন FI ইকুৱেল টু 30। আমি এটা পালো। এটা চোৱা আমাৰ এটা কি উলিয়াব লাগে মাধ্য উলিয়াব লাগে বা মিন উলিয়াব লাগে। এতিয়া আমি সেইটো উলিয়াম। এতিয়া এটা কথা তোমালোকে মনত ৰাখিবা, যিটো মাধ্য বা মিন সেইটোক x বাৰে বুজোৱা হয়। তাৰমানে কি x বাৰ বা মিন সমান কি হ'ব সামেশন FI XI ডিভাইডেড বাই সামেশন FI। এইটো পাম। আমি এইকেইটা জেগাত আমি পুট কৰি দিওঁ কি হ'ব 1779 ডিভাইডেড বাই 30। এইটো আমি পাই গ'লো। এতিয়া যদি আমি এইটো কৰি দিওঁ আনসাৰটো পাই যাম। যদি আমি এইটো হৰণ কৰোঁ কি পাম 59.3। এইটো আমি পাই যাম। আমাৰ এই প্ৰব্লেমটোৰ মাধ্যটো হ'ব কি তেনেহ'লে 59.3। এতিয়া আমি এক্সাম্পল 2 কৰিম। এতিয়া কি চাইছো এক্সাম্পল 2 যে ভাৰতৰ যিবিলাক কেন্দ্ৰীয় শাসিত বা যিবিলাক ৰাজ্যিক শাসিত যিবিলাক গাঁৱলীয়া অঞ্চল আছে সেই গাঁৱলীয়া অঞ্চলবিলাকত যিবিলাক প্ৰাইমেৰী স্কুল আছে ন, সেই প্ৰাইমেৰী স্কুলবিলাকক কিছুমান ফিমেল টিচাৰ বা শিক্ষয়িত্ৰী ভাগ কৰি দিছে। আৰু সেই ভাগ কৰাৰ এখন ডাটা আমাৰ ইয়াত দি দিছে। এতিয়া কি আছে প্ৰথমতে পাৰ্চেন্টেজ অফ ফিমেল টিচাৰ এনেকে দিছে 15 বা 25%, এনেকে বেলেগ বেলেগ বা 25 পৰা 35%, এনেকে বেলেগ বেলেগকে 75 পৰা 85% বা পাৰ্চেন্টেজত এনেকে ভাগ কৰি দিছে। আৰু কোনখন ষ্টেটত কি আছে মানে নাম্বাৰ অফ ষ্টেট ইউটি মানে হৈছে কি ইউনিয়ন টেৰিটৰী। এই ষ্টেটবিলাক এনেকে ইয়াত ভাগ ভাগ কৰি দি দিছে। এতিয়া আমি ইয়াত তিনিটা যেটা মানে আমি আমাৰ মাধ্য উলিওৱা বা মিন উলিওৱা বা ফৰ্মুলা কেইটা আছিলে তিনিটা আছিলে। সেই তিনিটা ফৰ্মুলাত আমি এই সামটো সলভ কৰিব লাগে। এতিয়া চোৱা আমাৰ মিন বা মাধ্য উলিওৱা যিকেইটা তিনিটা ফৰ্মুলা আছিলে সেই তিনিটা ফৰ্মুলা কি আছিলে এটা আছিলে ডাইৰেক্ট মেথড বা কি বুলি কয় প্ৰত্যক্ষ পদ্ধতি। সেইটো কেনেকৈ উলিয়াই সামেশন FI XI ডিভাইডেড বাই সামেশন FI। আৰু এইটো কি আছিলে এজিউমড মিন মেথড বা অসমীয়াত কি বুলি কয় বিবেচিত গড় পদ্ধতি। সেইটো কেনেকৈ উলিয়াই A প্লাছ সামেশন FI DI ডিভাইডেড বাই সামেশন FI। আৰু আমাৰ 3 নম্বৰটো কি আছিলে ষ্টেপ ডেভিয়েশ্যন মেথড বা অসমীয়াত কি বুলি কয় ঢাপ বিচ্যুতি পদ্ধতি। সেইটো কেনেকৈ উলিয়াব পাৰি A প্লাছ সামেশন FI UI ডিভাইডেড বাই সামেশন FI ইনটু H। আমাৰ এই তিনিটাৰ ফৰ্মুলা সহায়ত আমি মিন বা মাধ্যটো আমি উলিয়াব পাৰোঁ। এতিয়া চোৱা এই প্ৰথম ফৰ্মুলাটো কি আছে সামেশন FI XI ডিভাইডেড বাই সামেশন FI। আমাৰ কৰিবৰ কাৰণে কি লাগিব FI লাগিব FI XI লাগিব। ইয়াত FI টো কি হয় নাম্বাৰ অফ ষ্টেট ইউটি বা ইউনিয়ন টেৰিটৰী। এতিয়া চোৱা আমাৰ যিটো ইয়াত এইটো কি দিছে 15 to 25, 25 to 35, 35 to 45, 45 to 55, 55 to 65, 65 to 75, 75 to 85 এইবিলাক আমাৰ দিয়া আছে। এইবিলাক কি হয় ক্লাছ ইন্টাৰভেল হয়। এতিয়া আমাৰ লাগিব কি XI টো লাগিব। সেই XI টো উলিয়াবৰ কাৰণে কি কয় তাক আমাৰ এই যিটো আমাৰ XI উলিয়াম ইয়াৰ পৰা সেই XI টো কয় ক্লাছ মাৰ্ক বা অসমীয়াত কি বুলি কয় শ্ৰেণী সূচক। এই শ্ৰেণী সূচক উলিওৱা ফৰ্মুলাটো হৈছে কি যে আপাৰ ক্লাছ লিমিট প্লাছ লোৱাৰ ক্লাছ লিমিট ডিভাইডেড বাই 2 বা অসমীয়াত কি বুলি কোৱা হয় যে উচ্চ শ্ৰেণী সীমা যোগ নিম্ন শ্ৰেণী সীমা ডিভাইডেড বাই 2 এনেকে আমি এইটো উলিয়াব পাৰিম। আৰু যে দিয়া আছে আমাৰ এইকেইটা ফৰ্মুলা কি আছে এজিউম মিন মেথড আৰু ষ্টেট ডেভিয়েশ্যন মেথড। ইয়াত কি লাগে A লাগে, ইয়াত কি লাগে FI DI। ইয়াত যে এইটো DI যে উলিয়াব লাগে সেই DI উলিওৱাটো
তাৰপৰা ইয়াত কি উলিয়াব লাগে ইউ আই আৰু এইচ উলিয়াব লাগে আৰু এইটো এ উলিয়াব লাগে এইকেইটা বস্তু আমি যেতিয়া আমি চাৰ্টখন বনাম বা যেতিয়া আমি টেবুলখন বনাম তেতিয়া আমি এই অংকটো তাত কৰি ল'ম এতিয়া আমাক কি উলিয়াবলৈ কৈছিলে মিন উলিয়াবলৈ কৈছিলে আমাৰ তিনিটা মেথডৰ মিন উলিয়াবলৈ কৈছিলে আমাক যদি এনেকৈ তিনিটা মেথডৰ যদি মিন উলিয়াবলৈ কয় তেনেহ'লে আমি এনেকৈ এখন টেবুল বনাই ল'ব লাগিব তাত কি লাগিব প্ৰথমতে কি আছিলে পাৰ্চেণ্টেজ অফ ফিমেল টিচাৰ বা এইটোক আমি কি বুলি কোৱা হয় ক্লাছ ইণ্টাৰভেল বুলি কোৱা হয় বা শ্ৰেণী অন্তৰাল বুলি কোৱা হয় তাৰপৰা এইটো কি আছে নাম্বাৰ অফ ষ্টেট ইউটি মানে কি এইটো এফ আই বুলি ধৰা হয় তাৰপৰা কি পাতিব লাগিব এক্স আইটো উলিয়াব লাগিব তাৰপৰা কি উলিয়াব লাগিব ডি আই তাৰপৰা কি উলিয়াব লাগিব ইউ আই তাৰপৰা কি উলিয়াব লাগিব এফ আই এক্স আই এফ আই ডি আই আৰু এফ আই ইউ আই আমি উলিয়াব লাগিব এতিয়া চোৱা এই যে এক্স আই যে আছে যে আমি এক্স আইটো কেনেকৈ উলিয়াম মানে এক্স আই মানে ইয়াত কি গম পাইছা নাই এক্স আই মানে হৈছে যে ক্লাছ মাৰ্ক বা শ্ৰেণী সূচক এই শ্ৰেণী সূচকটো কেনেকৈ ওলাই আমি কি পাইছোঁ আপাৰ লিমিট অফ ক্লাছ প্লাছ লোৱাৰ লিমিট অফ ক্লাছ ডিভাইডেড বাই 2 বা কি হয় শ্ৰেণীৰ উচ্চ সীমা যোগ শ্ৰেণীৰ নিম্ন সীমা ডিভাইডেড বাই 2 তাৰমানে কি শ্ৰেণী মানে বা ক্লাছ মানে কি হয় এইটো হয় 15 to 25 ইয়াৰ আপাৰ লিমিটটো কিমান আছে 25 আৰু লোৱাৰ লিমিটটো কিমান আছে 15 আৰু এইকেইটা যোগ কৰি পেলাই ডিভাইডেড বাই কি কৰিব লাগিব 2 ইজিক্যালি কিমান হ'ব 25 প্লাছ 15 কৰি কিমান হ'ব ইয়াত 40 বাই 2 ইজিক্যালি 20 তাৰমানে আমি কিমান পালো এক্স আই ইজিক্যালি প্ৰথমটোৰ কাৰণে কিমান পালো আমি 20 পালো এইটো আমি গম পাই গলো তাৰ ঠিক তেনেকৈ আমাৰ পিছৰটোৰ কাৰণে কি হ'ব ইয়াৰ আপাৰ লিমিটটো কিমান হয় 35 আৰু লোৱাৰ লিমিটটো কিমান হয় 25 আৰু এইকেইটা যোগ কৰি পেলাই আমি কিমান পাম 60 ডিভাইডেড বাই 2 হলে কিমান হ'ব ইয়াত 30 আমি 2 নম্বৰটোৰ কাৰণে কিমান পালো আমি 30 পালো ঠিক তেনেকৈ আমি আপাৰ লিমিট প্লাছ লোৱাৰ লিমিট ডিভাইডেড বাই 2 কৰিলে আমি এই যিটো সূচক বা যিটো আমি মাৰ্ক মানে ক্লাছ মাৰ্ক পাম সেইটো আমি ইয়াত পাই যাম এটা কথা তোমালোকে মন কৰিবা যে এই যে এক্স আই যে উলিয়াই এই এক্স আই উলিয়াবৰ কাৰণে এটা শ্বৰ্ট ফৰ্ম আছে সেইটো মই কৈছোঁ তোমালোকক যদি তোমালোকে এই প্ৰথমটো যদি উলিয়াই ল'ব পাৰা তেনেহ'লে পিছৰকেইটা তোমালোকে সহজে উলিয়াই ল'ব পাৰিবা সেইটো কেনেকৈ হ'ব চোৱা এই প্ৰথমটো কি আছিলে আমি প্ৰথমটো কৰি পেলাই কিমান পালো আমি 20 পালো তাৰ পিছৰটো কিমান হ'ল 30 আৰু তাৰপিছতো আমি কিমান পাতিব পাৰোঁ গম পাইছানে 40 তাৰপিছতো কিমান পাতিব পাৰিম গম পাইছানে 50 কেনেকৈ হ'ল গম পাইছানে কথাটো এহে দুটাৰ পাৰ্থক্যটো কিমান ডিফাৰেন্সটো কিমান 25 minus 15 25 minus 15 ডিফাৰেন্সটো কিমান 10 আৰু এইফালৰ পৰা কিমান হ'ব 35 minus 25 মোৰ ডিফাৰেন্সটো কিমান হ'ব 10 ঠিক তেনেকৈ যদি তুমি এই গোটেইকেইটা যদি 85 75 to 85 লৈকে যদি তুমি ডিফাৰেন্সটো যদি চোৱা সবে ডিফাৰেন্সটো কিমান হয় 10 হয় তাৰমানে কি ইয়াৰ যিটো ডিফাৰেন্স লাগে সেই ওপৰটোৰ লগত আমি তাৰ ডিফাৰেন্সটো যদি যোগ কৰি দিওঁ তাৰ পিছৰ আমি সূচকটো পাই যাম বা মাৰ্কটো পাই যাম তাৰমানে কি হ'ব প্ৰথমতে 20 লে তাৰপিছতো কিমান হ'ব 20 যোগ 10 30 তাৰপিছতো কিমান হ'ব 30 যোগ 10 40 তাৰপিছতো কিমান হ'ব 40 যোগ 10 50 আৰু তাৰপিছতো কিমান হ'ব 50 প্লাছ 10 কিমান হ'ব 60 তাৰপিছতো কিমান হ'ব 60 প্লাছ 10 70 তাৰপিছতো কিমান হ'ব 80 হ'ব তাৰমানে কিমান হ'ব 70 প্লাছ 10 80 এনেকৈ আমি এক্স আই কেইটা আমি উলিয়াব পাৰোঁ আমি যদি ফাৰ্ষ্ট মেথডটো যদি এপ্লাই কৰি পেলাই যদি আমি মিন উলিয়াব খোজোঁ মানে কি আছিলে ফাৰ্ষ্ট মেথডটো কি আছিলে ডাইৰেক্ট মেথড বা প্ৰত্যক্ষ পদ্ধতি সেইটো কি আছিলে সামেশন এফ আই এক্স আই ডিভাইডেড বাই সামেশন এফ আই তেনেহ'লে কি লাগিব আমাৰ এফ আই এক্স আই লাগিব এই এফ আই এক্স আই উলিয়াবলৈ হ'লে কি কৰিব লাগিব ইয়াত এফ আই মানে কি হয় 6 আৰু এক্স আই মানে কি হয় 20 তাৰমানে কি এই ঘৰটো আৰু এই ঘৰটোৰ লগত যদি ইনটু কৰি আমি এফ আই এক্স আই পাই যাম কি হ'ব 6 into 20 হ'লে কিমান হ'ব 120 আৰু 11 into 30 হ'লে কিমান হ'ব 330 7 into 40 কৰিলে কিমান হ'ব 280 4 into 50 কৰিলে কিমান হ'ব ইয়াত 200 4 into 60 কৰিলে কিমান হ'ব 240 তাৰ 2 into 70 কৰিলে কিমান হ'ব 140 আৰু 1 into 80 কৰিলে কিমান হ'ব 80 এনেকৈ আমি এফ আই এক্স আই কেইটা উলিয়াই ল'লোঁ এতিয়া কি কৰিম আমি এটা যোগ কৰি পেলাম তাৰমানে কি সামেশন আমাৰ এফ আই এক্স আই লাগিব তাৰমানে কি আমি যোগ কৰি দিম তেনে যোগ কৰিলে ইয়াৰ আমি কি পাম সামেশন এফ আই এক্স আই এটা আমি এইটো আমি যোগ কৰিলে কিমান পামগে আমি 1390 তাৰমানে আমি কি পালো সামেশন এফ আই এক্স আই ইজ ইকুৱেল টু 1319 এটা আমি এনেকৈ এইটো ক্লোজ এনেকৈ পাই ল'ব পাৰোঁ ধুনীয়াকৈ পাই পেলাই এইটো এনেকৈ যোগ কৰিলোঁ তাৰপৰা আমাক আৰু কি লাগিব সামেশন এফ আই এতিয়া সামেশন এফ আই মানে কি হ'ব এইটো ঘৰ হ'ব সামেশন এফ আই আমি কিমান পাম
সামেশন fi সমান আমি এইকেইটা যদি যোগ কৰিলে কিমান পামগে আমি 35 পাই যাম আমি এটা পালো সামেশন fi x এটা পালো আমি সামেশন fi এটা আমি মিনটো উলিয়াই দিম কি হ'ব x মিন মানে আমি মিনটো কি সিম্বল দিব পাৰো x বার এটা x বার ইকুয়াল কি হ'ব সামেশন fi xi ডিভাইডেড বাই সামেশন fi সামেশন fi xi মানে কিমান 1390 ডিভাইডেড বাই কিমান সামেশন fi মানে 35 হ'ব এতিয়া আমি যদি এটো যদি আমি কৈ দিও তেনেহলে আমাৰ আনসাৰটো কিমান পাম গম পাইছা নে 39.71 তাৰমানে আমি ইয়াৰ মিনটো উলিয়াইলো এটা আমি কোনটো মেথড উলিয়ালো ডাইৰেক্ট মেথডত উলিয়ালো এতিয়া আমি বাকি কিটা মেথডত এই অংকটো উলিয়াম এতিয়া আমি এজিউম মিন মেথডত এই অংকটো উলিয়াম বা অসমীয়াত কি বুলি কয় বিবেচিত গড় পদ্ধতি সেই যোনটো ফৰ্মুলা আছিল সেইটো ফৰ্মুলাটো কেনেকৈ আছিল x bar a plus summation fi di divided by summation fi এর ফর্মুলা আসলে তার কারণে আমাক কি লাগিব a লাগিব আৰু কি লাগিব summation fi di ইয়াত আমাৰ summation কি আছে এটো কি কয় fi di টো কৈছে এই ঘৰটো আছে তাৰ মানে কি ইয়াত আমি summation fi di টো ইয়াত উলিয়াব লাগিব এতিয়া চোৱা তাৰ আগত আমাক কি লাগিব di টো লাগিব আমি এটা di টো কেনেকৈ পাম এটা চোৱা di এটা মন ৰাখিবা xi - a তাৰ মানে a মানে কি হয় ইয়াতে আমি যে a প্লাস এ দেখিছো এই আমি এই xi পৰা যেটো আমি মাইনাস কৰিম হেতু আমি a বুলি ধৰি লোৱা তাৰ মানে এটো এজিউম কৰিবলৈ এটা আমি ভিপ কৰিম সেই কাৰণে আমি এটো a বুলি এটো লিখিব পাৰো এটা আমি a টো আমি কোনটো ভ্যালু লম এটা চাব লাগিব যে xi ঘৰলৈ এই xi ঘৰৰ যেটো মাজত থাকে যেটো সংখ্যা মাজত xi ঘৰৰ যেটো সংখ্যা মাজত থাকে সেই সংখ্যাটোকে আমি a বুলি লব পাৰিম ইয়াৰ মুঠতে কিমানটা আছে 1 2 3 4 5 6 7টা ইয়াৰ মুঠতে 7টা অংক আছে যদি ইয়াত 7টা যদি সংখ্যা থাকে তেনেহলে 7টা সংখ্যাৰ মাজৰ সংখ্যাটো কোনটো হ'ব 1 2 3 4 5 6 7 তাৰ মানে মাজৰ সংখ্যাটো কিমান হ'ব এটো মানে 52 হ'ব তাৰ মানে কি a = তেনেহলে আমি কি লব পাৰো 50 এটো আমি এনেকে লব পাৰো এটা চোৱা তোমালোকে মন কৰিবা ইয়াত যেহেতু ইয়াত 7টা আছে ন 1 2 3 4 5 6 7 যেহেতু ইয়াত 7টা আছে হেতু কাৰণে আমি মাজৰটো ধুনিয়াকে উলিয়াই লব পাইছো মাজৰটো কি হ'ব তেনেহলে 50 যদি ইয়াত যুগ্ম সংখ্যা থাকে বা ইভেন নাম্বার থাকে তেনেহলে কোনটো এজিউম হিচাপে লবা হেতু মাজত আমি তেতিয়া দুটা পাম এই দুটা ভিতৰত যিকোনো এটা লৈ ললে আমি হেতু পাই যাম এটা কি হ'ব x1 - a তাৰ মানে a যদি আমি 50 লওঁ তাহলে x1 মানে কি হয় এটো ইয়াত কি আছে প্ৰথমটো 20 20 - 50 কৰিলে কিমান হ'ব -30 তাৰপা কি হ'ব xi - a মানে কি হয় 50 30 - 50 কৰিলে কিমান হ'ব -20 ঠিক তেনেকে কিমান হ'ব 40 - 50 কৰিলে -10 হ'ব আৰু কি হ'ব 50 - 50 0 60 - 50 কৰিলে কিমান হ'ব 10 তাৰপা কিমান হ'ব 70 - 50 কৰিলে 20 হ'ব তাৰপা 80 - 50 কৰিলে কিমান হ'ব 30 হ'ব এনেকে আমি এটো মাইনাস কৰি পেলাই উলিয়াই লব পাৰো এটা চোৱা তোমালোকক মই অথনি এটা কথা কৈছিলো যেহেতু ইহঁতৰ ক্লাস এইবিলাক ইন্টাৰভেল বিলাকৰ যেটো ডিফাৰেন্স আপাৰ লিমিট আৰু লোৱাৰ লিমিটৰ যেটো ডিফাৰেন্স তাৰ ডিফাৰেন্সটো কিমান আছিল 10 আছিল বা 10 আছিল তেনেহলে চোৱাচোন এটা -30 আছে -30 লগত যদি 10 এটা যদি এড কৰো কিমান হ'ব -20 -20 লগত যদি 10 এটা এড কৰো কিমান হ'ব -10 ঠিক তেনেকে আমি এটো যোগ কৰি পেলাই এনেকে এটো ইয়াত উলিয়াব পাৰো তাৰ মানে কি প্ৰথমটো যদি আমি উলিয়াই দিও তেনেহলে বাকি কিটাও এনেকে আমি উলিয়াব পাৰো এটা চোৱা এতিয়া আমি কি উলিয়াব লাগিব সামেশন fi di আমি সামেশন fi di উলিয়াবৰ কাৰণে প্ৰথমতে কি উলিয়াব লাগিব fi di মানে কি fi * di ইয়াত fi কি আছে এইটা ঘৰ আছে আৰু di মানে কি এই ঘৰটো আছে তাৰ মানে এই ঘৰটোৰ লগত এই ঘৰটো যদি আমি ইনটু কৰি দিও তেনেহলে আমি fi di পাই যাম এটো কি হ'ব 6 * -30 কৰিলে কিমান হ'ব -180 11 * -20 কৰিলে কিমান হ'ব -220 তাৰ পিছত 7 * যদি আমি -10 কৰো কিমান হ'ব -70 তাৰ পিছত 4 * 0 কৰিলে 0 হ'ব তাৰ 4 * 10 কৰিলে 40 হ'ব তাৰ 2 * 20 কৰিলে 40 হ'ব তাৰপা কি হ'ব 1 * 80 কৰিলে কিমান হ'ব আমি সৰি 80 নহয় 1 * 30 কৰিলে কিমান পাম আমি 30 পাম এটা আমি পাই গলো এটা কি হ'ব আমি এটা সামেশনটো উলিয়াই দিম তাৰ মানে কি সামেশন fi di কিমান হ'ব আমি যদি এটো যদি কৰিলো ক্যালকুলেশনটো কৰিলো তেতিয়া আমি আনসাৰটো পাই যাম আমি এটো কৰিলে কিমান পাম -360
তাৰমানে কিমান পালো আমি সামেশন fi di ইকুৱেল কিমান পালো -360 এটা আমি ইয়াত পুট কৰি দিওঁ x বার মানে কি হলে মিন a প্লাস সামেশন fi di ডিভাইডেড বাই সামেশন fi a মান আমি কিমান লৈছিলো 50 প্লাস সামেশন fi di মানে কিমান পালো -360 তারপর সামেশন fi মানে কিমান ছিল 35 এটা আমি পাই গলো আমি যদি এই যে যদি আমি ক্যালকুলেশনটো যদি কৰি দিওঁ তেনেহলে আমাৰ আনসাৰটো ওলাব 39.71 এটা আমি এটো পাই গলো এটা সব আমাৰ মিন উলিওৱা আমাৰ 3 নম্বৰ ফৰ্মুলাটো কি আছিল নামটো স্টেপ ডেভিয়েশন হেতু কেনে ওলাই a প্লাস সামেশন fi ui ডিভাইডেড বাই সামেশন fi ইনটু h সেই ফৰ্মুলাটো আছিল এটো তাৰ কাৰণে কি লাগিব fi ui তাৰ মানে কি fi ui আৰু এই fi ui উলিওৱা আগত আমাক কি লাগিব ui টো আগত উলিয়াই লব লাগিব তাৰ মানে কি ui ইকুৱেল টু কি হয় ui ইকুৱেল টু কি হয় xi minus a divided by h আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই ui টো আমি উলিয়াব পাৰিম এতিয়া চোৱা আমি আগতে xi minus a টো আমি উলিয়াই দিছো xi minus a মানে কি হ'ব di আমি এটো di টো উলিয়াই থৈ আহিছিলো তাৰ মানে কি xi minus a জেগাত আমি এটো di বুলি এনেকে পাতি লব পাৰো তেতিয়া আমাৰ এই অংকটো কৰিব কাৰণে আমাৰ সহজ হ'ব সেইকাৰণে আমি এটো di বুলি পাতি লৈছো কাৰণ কেলে সো xi minus a টো আমি আগতে এবাৰ উলিয়াই থৈ দিছো এটো xi minus a হেতু আকৌ আমি দুবাৰ উলিয়াব লাগিব তাতকে আমি যদি একেটা প্ৰশ্নতে যদি এই তিনটা যদি কৰিবলৈ দিয়া হয় তেনেহলে তোমালোকে ইয়াত di ডিভাইডেড বাই h বুলি পাতি পেলাই আমি অংকটো কৰিব পাৰো সেইকাৰণে আমি মই ইয়াত কি কৰিলো di বাই h নহলে কি পাতিব লগিয়া হল xi minus a ডিভাইডেড বাই h হেতু এনেকে পাতিব লগিয়া হল এতিয়া চোৱা এই যে h আমি di মানে গম পালো কি আছিল xi minus a তাৰ মানে আমি ভ্যালু জানো -30 -20 -10 0 10 20 30 এগুলা আমি জানো এতিয়া আমাক লাগে কি h টো লাগে h মানে কি আমি দা জানিব লাগিব h মানে কি h মানে হৈছে এবিলাক কি আছিল ক্লাস ইন্টারভেল বা শ্ৰেণী অন্তৰাল এই শ্ৰেণী অন্তৰাল বিলাকৰ যিবিলাক পাৰ্থক্য মাজৰ যিবিলাক পাৰ্থক্য তাৰ মানে কি 15 পৰা 25 লৈ কিমান না ডিসটেন্সটো কিমান 10 হয় তাৰ 25 পৰা 35 লৈ ডিসটেন্সটো কিমান 10 হয় প্ৰত্যেক বিলাকৰ যিবিলাক ডিসটেন্স বিলাক আছে সেইবিলাক সবৰ ডিসটেন্সটো কিমান 10 হয় তাৰ মানে কি আমি h মানে কি গম পালো জানে হলে 10 তাৰ মানে কথাটো বুজি পালা নাই কথাটো এটোৱে হয় যে আপাৰ লিমিট আৰু লোৱাৰ লিমিটৰ যিটো ডিফাৰেন্স হয় মানে সৰি ক্লাসৰ যিটো আপাৰ লিমিট আৰু লোৱাৰ লিমিটৰ যিটো ডিসটেন্সটো হয় ডিফাৰেন্সটো হয় সেই ডিফাৰেন্সটোৱে হৈছে h তাৰ মানে কি h ইকুৱেল আমি কিমান পালো 10 তাৰ মানে কি হ'ব di বাই h তাৰ মানে কি -30 বাই h কৰিলে কিমান পাম আমি -3 তাৰ -2 বাই 10 কৰিলে কিমান পাম -2 -10 বাই 10 কৰিলে কিমান পাম -1 0 বাই 10 কৰিলে 0 হ'ব 10 বাই 10 কৰিলে কিমান হ'ব 1 20 বাই 10 কৰিলে কিমান হ'ব 2 30 বাই 10 কৰিলে কিমান হ'ব 3 এটা আমি পাই যাম তাৰ মানে কি পালো আমি ui মানে আমি এটো পাই গলো এটা আমি কি উলিয়াব লাগিব সামেশন fi ui এই সামেশন fi উলিয়াবলৈ কি কৰিব লাগিব সামেশন সৰি fi ui টো উলিয়াই লম তাৰ মানে কি হয় fi মানে কি 6 আৰু ইয়াত মানে এই ঘৰটো আৰু কোনটো ঘৰ আছিল এই ঘৰটো যিবিলাক সংখ্যা আছে এইবিলাক আমি ইনটু কৰি দিম তাৰ মানে কি হ'ব 6 ইনটু -3 কৰিলে কিমান হ'ব -18 11 ইনটু -2 কৰিলে কিমান হ'ব -22 7 ইনটু -1 কৰিলে কিমান হ'ব -7 4 ইনটু 0 কৰিলে 0 হ'ব 4 ইনটু যদি 1 কৰা হয় কিমান হ'ব 4 হ'ব তাৰপা 2 ইনটু 2 কৰিলে কিমান হ'ব 4 হ'ব আৰু 1 ইনটু 3 কৰিলে কিমান হ'ব ইয়াত 3 হ'ব এটা আমি পাই গলো এটা কি উলিয়াব লাগিব সামেশন fi ui আৰু এইগিটা যদি আমি যোগ যদি কৰিলো তেনেহলে আমি আনসাৰটো কিমান পাম -36 এটা আমি কি পালো তেনেহলে সামেশন fi ui টো আমি পাই গলো এটা তেনেহলে আমি এটো পুট কৰিলে হৈ যাব ইয়াত a মানে কি আছিল 50 আছিল প্লাস সামেশন fi ui মানে কি হয় -36 ডিভাইডেড বাই সামেশন fi মানে কি আছিল 35 ইনটু কি হ'ব h আৰু h মানে আমি কিমান পাইছিলো ইয়াৰ ডিফাৰেন্সটো কিমান পাইছিলো আমি 10 পাইছিলো যদি আমি এই অংকটো যদি আমি কৰি দিও পিছকন যদি কৰি দিও আমি আনসাৰটো পামগে 39.71 এটো আমি ইয়াতো পাই গলো আমাৰ एग्जांपल 3 টো কি আছে চোৱা ওৱান ডে ক্ৰিকেট খেলত যিবিলাক বলাৰ আছে ন সেই বলাৰ বিলাকে
এইবিলাক দিছে কি উইকেট পোৱাৰ এখন ডাটা দিছে মানে কি কিমানজন বলাৰে কিমান কিমান উইকেট পাইছে তাৰ এটা মানে এখন আমাৰ তালিকা দিছে ইয়াত প্ৰথম দিছে নাম্বাৰ অফ বলাৰ দিছে এটা আছে নাম্বাৰ অফ উইকেট দিছে এইটো কৈছে কি 7জন বলাৰে 20ৰ ভিতৰত 20ৰ পৰা 60টা উইকেট পাইছে মানে সিমানটোৰ ভিতৰত পাইছে আৰু 5জনে পাইছে কিমান 60ৰ পৰা 100ৰ ভিতৰত উইকেট পাইছে আৰু 16জনে 100ৰ পৰা 50 ঠিক তেনেকে আমাৰ এই ডাটাবিলাক এনেকে দিয়া আছে এটা কি হলগে আমাৰ জিটো প্ৰিফাৰ কৰিব মানে আমাৰ জিটো ভাল লাগিব কৰিবলৈ মানে কি জিটো মেথডৰ আমি মাধ্যটো উলিয়াবৰ কাৰণে আমাৰ বেষ্ট হ'ব সেই মেথডটো আমি এপ্লাই কৰিবলৈ ইয়াৰ মিন বা মাধ্যটো আমি উলিয়াব লাগে এটা আমি এটো সলভ কৰিম ইয়াত কৈছিলে কি যিকোনো এটা মেথডৰ কৰিলে হ'ল তোমালোকৰ যিটো কিতাপত এক্সাম্পল দি আছে হেটোত স্টেপ ডেভিয়েশন মেথড দিয়া আছে মই এতিয়া ডাইৰেক্ট মেথডৰ কৰিম বা এটো কি বুলি কোৱা হয় প্ৰত্যক্ষ পদ্ধতি কৰা হয় তাৰ কাৰণে কি লাগিব সামেশন fi xi ডিভাইডেড বাই সামেশন xi লাগিব সৰি সামেশন fi লাগিব হেতু কাৰণে আমি কি কৰিলো এনেকে এখন টেবুল বনাইলো প্ৰথমতে কি দিছে নাম্বাৰ অফ উইকেট টেকেন হেখিনি আমি এনেকে লিখি ললো তাৰ মানে কি এখিনি কি হয় ক্লাস ইন্টারভেল বা শ্ৰেণী অন্তৰাল তাবা কি আছে তো নাম্বাৰ অফ বলাৰ এটো আমি কি বিলোৱা হল fi এনেকে আমি এনেকে পাতি ললো তাবা কি পাতিব লাগিব xi আৰু তাৰ পিছত কি পাতিব লাগিব আমি fi xi এনেকে উলিয়াই লব লাগিব এতিয়া চোৱা এটো যিটো আমি xi উলিয়াম বা এটো কি বুলি কোৱা হয় ক্লাস মাৰ্ক বুলি কোৱা হয় বা অসমীয়াত কি বুলি কোৱা হয় শ্ৰেণী সূচক এটো উলিয়াবলৈ কাৰণে কি কৰিব লাগে যে ক্লাস আপাৰ লিমিট ডিভাইডেড বাই ক্লাস লোৱাৰ লিমিটটো ডিভাইডেড বাই 2 কৰিব লাগে হেতু কৰিব হলে কি কৰিব লাগিব হেৰিয়াত ক্লাসৰ আপাৰ লিমিটটো কি আছে 60 আৰু এটো লোৱাৰ লিমিটটো কিমান আছে 20 ডিভাইডেড বাই 2 ইজ ইকুৱেল টু কিমান হ'বগে এটো 60 প্লাস 20 কৰিলে কিমান হ'ব 80 80 ডিভাইডেড বাই 2 কৰিলে কিমান হ'ব 40 এটো আমি তেনেকে এটো 40 টো পাতিলো এতিয়া চোৱা তোমালোক অথনি এটা মই কথা কৈছিলো যে হেতু তোমালোকে কনফিউজন নহবা মই কৈছিলো কি যে যদি এই ক্লাস ইন্টারভেল বিলাক যদি শ্ৰেণী অন্তৰাল বিলাকৰ যদি প্ৰত্যেকৰ যদি পাৰ্থক্য গিটা যদি ডিফাৰেন্স যদি একেই হয় তাৰ মানে কি ইয়াত 20 পৰা 60 ইয়াৰ পাৰ্থক্যটো কিমান বা ডিফাৰেন্সটো কিমান হয় 40 তাৰপা 60 পৰা 100 এই 60 আৰু 100 ৰ মাজৰ ডিফাৰেন্সটো কিমান হয় 40 তাৰপা 100 আৰু 150 ডিফাৰেন্সটো কিমান হয় 50 তাৰপা এটো 150 আৰু 250 ডিফাৰেন্সটো কিমান হয় 50 তাৰপা এটো 250 পৰা 350 ডিফাৰেন্সটো কিমান হয় 100 আৰু এটো 350 পৰা 450 ডিফাৰেন্সটো হয় 100 তাৰ মানে কি ইহতৰ যিবিলাক ডিফাৰেন্স হেবিলাক হঠাৎ বেলেগ বেলেগ হয় সেই কাৰণে আমি এই যিকিটা আমি xi উলিয়াম হেকিটা আমি বেলেগ বেলেগকে আমি উলিয়াব লাগিব তাৰ মানে কি পিছৰটো উলিয়াবৰ কাৰণে আমি কি কৰিম 60 প্লাস 100 ডিভাইডেড বাই 2 কিমান হ'ব 60 প্লাস 100 ডিভাইডেড বাই 2 কৰিলে কিমান হ'ব 80 হ'ব এনেকে আমি এটো 80 পাই যাম ঠিক তেনেকে বাকি কিটা যদি আমি 100 প্লাস 150 ডিভাইডেড বাই 2 কৰো তেতিয়া কিমান পাম 125 তাও 150 প্লাস 250 ডিভাইডেড বাই 2 কৰিলে কিমান পাম আমি 200 পাম আৰু 250 প্লাস 350 ডিভাইডেড বাই 2 কৰিলে কিমান পাম 300 পাম আৰু 350 প্লাস 450 ডিভাইডেড বাই 2 কৰিলে কিমান পাম 400 পাম এটা আমি কি পালো এই xi গিটা পাই গলো এটা চোৱা আমি যে ইয়াত যে fi xi আমি যে গিটা যে পালো গিটা আমি কেনেকে পালো এটা আমি কেনেকে পালো চোৱা এটো fi * xi কৰিলে আমি fi xi পাই যাম তাৰ মানে কি 7 * 40 কৰিলে কিমান 280 আৰু 5 * 80 কৰিলে কিমান পাম 400 16 * 125 কৰিলে 2000 আৰু 12 * 200 কৰিলে 1400 2 * 300 কৰিলে 600 3 * 400 কৰিলে 1200 এটো আমি এনেকে পাই যাম এতিয়া চোৱা যদি আমি ইয়াত সামেশনটো উলিয়াই দিম সামেশন fi xi বাকি এইটা আমি যোগফল গিটা উলিয়াব লাগে এইটা যদি আমি যোগ গিটা যদি কৰিলো তেনলে কিমান পাম আমি 6880 এটো পাম আৰু এতিয়া চোৱা আমি ডাইৰেক্ট মেথড কৰিব কাৰণে ফৰ্মুলাটো কি আছে সামেশন fi xi ডিভাইডেড বাই সামেশন fi তাৰ মানে আমি কি লাগিব সামেশন fi টো লাগিব আৰু যদি আমি এই গুটেইটা যদি আমি সামটো যদি কৰিলো তেনেহলে আমি কিমান পাম 45 পাম তেনেহলে আমি কি পালো সামেশন fi xi পালো সামেশন fi পালো এটা আমি মিনটো উলিয়াই দিম x bar equal কি হ'ব সামেশন fi xi ডিভাইডেড বাই সামেশন fi ইকুয়াল কিমান হ'ব 6880 ডিভাইডেড বাই 45 আৰু যদি এটো যদি আমি সলভটো যদি কৰি দিও যদি হৰণটো যদি কৰি দিও কিমান পাম 152.89 আমি আনসাৰটো পাই যাম এটা তোমালোকে চাব পাৰা কিতাপত যিটো যে দি আছিল স্টেপ ডেভিয়েশন মেথডত যে দি আছিল তাৰ আনসাৰটো হেতি এই আনসাৰটো হেতি সেম হয়